পেডিয়াট্ৰিক কৰ্কট ৰোগীৰ বাবে এটি সংগীতানুষ্ঠানৰ আয়োজন গুৱাহাটী ITI প্ৰেক্ষাগৃহত মিউজিকেল ইউনাইটেডৰ উদ্যোগত কৰ্কট ৰোগত আক্ৰান্ত সৰু সৰু ল'ৰা ছোৱালীৰ বাবে এক সংগীতানুষ্ঠানৰ আয়োজন কৰা হয় য'ত বি বৰুৱা কৰ্কট চিকিৎসালয়ৰ সঞ্চালক বিভূতি ভূষণ বৰঠাকুৰৰ উপস্থিতিত এই অনুষ্ঠানৰ জৰিয়তে কৰ্কট ৰোগত আক্ৰান্ত সৰু সৰু ল'ৰা ছোৱালীক এককালীন সাহায্য প্ৰদান কৰা হয় এই অনুষ্ঠানত পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া উপস্থিত থাকি এই মিউজিকেল ইউনাইটেডৰ সৈতে জড়িত থকা বিষয়ববীয়াসকলৰ এই পদক্ষেপৰ শলাগ লয় ক্যান্সাৰ যিখিনি পেচেণ্ট তেওঁলোকৰ বাবেও এটা ভাল এটা অনুষ্ঠান আয়োজন কৰিছে জনাই হয় নমস্কাৰ আজি 11 জুলাই আমি মিউজিকেলি ইউনাইটেডৰ তৰফৰ পৰা ITI মাছখোৱা প্ৰাংগণত এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ আৰু সাংস্কৃতিক সন্ধিয়া যিটো আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ বিশেষভাৱে যিবিলাক ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পেডিয়াট্ৰিক যিবিলাক কেঞ্চাৰ পেচেণ্ট আছে মানে সৰু সৰু বাচ্চাবিলাক যিবিলাক এফেক্টেড হৈ আছে কেঞ্চাৰ বেমাৰৰ দ্বাৰা সেই কিছুমান বাচ্চাক আমি যেন কেনেকৈ সহায় অকণমান আগবঢ়াব পাৰোঁ কেনেকৈ তেওঁলোকৰ কাষত থিয় দিব পাৰোঁ সেই এটা উদ্দেশ্য লৈ পেলাই আমি ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ডাইৰেক্টৰ ছাৰ ডক্টৰ বিভূতি ভূষণ বৰঠাকুৰদেৱ তেওঁৰ উপস্থিতিত আৰু আমাৰ সন্মানীয় মেয়ৰ শ্ৰী মৃগেন শৰণীয়া ডাঙৰীয়া তেওঁৰ উপস্থিতি আছিল আৰু ষ্টেট বেংকৰ ৰিজনেল মেনেজাৰ কামৰূপ মেট্ৰ' গুৱাহাটীৰ শ্ৰী শুভ্ৰাংশু ৰঞ্জন পালাই ছাৰ তেওঁ আছিলে তেওঁলোকৰ উপস্থিতিত আমি এই অনুষ্ঠানটো আজি আৰম্ভ কৰিলোঁ আৰু আমাৰ মূল উদ্দেশ্য যিটো কেঞ্চাৰ পেডিয়াট্ৰিক কেঞ্চাৰ পেচেণ্টৰ উদ্দেশ্যে যদি আমি অকণমান তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণে কিবা কৰিব পাৰোঁ সেই মৰ্মে আমি অকণমান তেওঁলোকক এটা পৰম্পৰা আমাৰ যিমান প্ৰচিডছ ওলাইছে সেই প্ৰগ্ৰামৰ পৰা এই অনুষ্ঠানৰ পৰা যিখিনি প্ৰচিডছ ওলাইছে আমি গোটেইখিনি তেওঁলোকক এই বাচ্চাকেইজন 4জন বাচ্চাক আমাৰ ডাইৰেক্টৰ ছাৰে আইডেণ্টিফাই কৰি দিছিলে তেওঁলোকক আমি এইটো আগবঢ়াইছোঁ এইটোৱে আৰু আমাৰ মনৰ শান্তি ছিংগাৰগৰাকী কেলকাতাৰ এজন স্বনামধন্য ভেৰি এমিনেণ্ট আৰ্টিষ্ট শ্ৰীমতী লগ্নজিতা চক্ৰৱৰ্তী তেওঁ ভাল তেওঁৰ এটা বেণ্ড আছে আৰু অকণমান এইটো জেনেৰেশ্যনৰ কাৰণে তেওঁ সেই জনৰাত গান গায় আৰু মই আশা কৰিছোঁ যিবিলাক ইয়াতে দৰ্শক উপস্থিত তেওঁলোকে ভাল পাব গানটোও ভাল পালে আৰু উদ্দেশ্যত এটা সামাজিক উদ্দেশ্যতো তেওঁলোকৰ এটা বৰঙণি থাকিলে সেইটো উদ্দেশ্যতে আমাৰ আজিৰ প্ৰগ্ৰাম নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।